অখিল গগৈ আপোনাৰ দলৰ নাম ৰাইজৰ দলৰ নাম নথৈ মিয়া মুছলমান দলৰ নাম থক পঞ্চায়ত নিৰ্বাচনত মিয়া মুছলমান এলেকাতহে আপোনাক মনত কৰিছে আৰু তাৰ পৰা পাছ কৰাব পাৰিছে। আপোনাৰ নিজৰ সমষ্টিতে আপুনি এজন প্ৰতিনিধিক জয় কৰিব পৰা নাই আৰু হিন্দু এলেকাততো আপোনাৰ স্থিতিয়ে নাইকিয়া হৈ গৈছে। মিয়া মানুহৰ মৰমৰ প্ৰতি আপুনি সঁহাৰি জনাই আপোনাৰ দলৰ নাম ৰাইজৰ দলৰ নাম নথৈ মিয়া মুছলমান দলৰ নাম থক। অখিল গগৈ ডাঙৰ আপোনাৰ ৰাইজৰ দলৰ আপুনি অসমৰ মিয়া মুছলমান এলেকাত আহি গণসভা পাতি ডাঙৰ ডাঙৰ চিঞৰি ভাষণ দি ফুৰে আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত আপোনাক মিয়া মুছলমান এলেকাতহে আপোনাক মনত কৰিছে আৰু তাৰ পৰা প্ৰতিনিধি পঠিয়াব পাৰিছে, আপুনি পাছ কৰাব পাৰিছে। কিন্তু আপোনাৰ নিজৰ সমষ্টিতে আপুনি এজন প্ৰতিনিধিক জয় কৰিব পৰা নাই আৰু হিন্দু এলেকাততো আপোনাৰ স্থিতিয়ে নাইকিয়া হৈ গৈছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে মিয়া মানুহৰ মৰমৰ প্ৰতি আপুনি সঁহাৰি জনাই আপোনাৰ দলৰ নাম ৰাইজৰ দলৰ নাম নথৈ মিয়া মুছলমান দলৰ নাম থক। আপুনি এবাৰ মিয়া মানুহৰ সাজ পোছাক পিন্ধি মিয়া হোৱাৰ ভাওনা এটা কৰক, মিয়া লুংগি পিন্ধক আৰু দাড়ি টুপি পাঞ্জাবী লগাই আপুনি এবাৰ কওক যে মোক মিয়া নিচিনা লাগিছে নেকি। তেতিয়া আমি বুজি পাম আপোনাক যি মৰম আমি কৰিছোঁ সেই মৰমৰ সৎ ব্যৱহাৰ আপুনি কৰিছে আৰু আগন্তুক দিনলৈ আপোনাক আমি আঁকোৱালি ল'ম।